প্ৰিয় বন্ধু বান্ধৱীসকল, সাধাৰণ জ্ঞানৰ নতুন 10টা প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি? উত্তৰ ইণ্ডোনেছিয়া। 2 নম্বৰ, কোনখন দেশত নদ নদী হ্ৰদ বিল আদি একোৱেই নাই? উত্তৰ কুৱেইট। 3 নম্বৰ, কোন দুখন মহাদেশত বান্দৰ নাই? উত্তৰ অষ্ট্ৰেলিয়া আৰু কুমেৰু। 4 নম্বৰ, এভাৰেষ্টৰ শৃংগত আৰোহণ কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলাৰ নাম কি? উত্তৰ জাপানৰ জনক টাবাই। 5 নম্বৰ, বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশযাত্ৰীৰ নাম কি? উত্তৰ ভেলেণ্টিনা ভলাদিমিৰ ভনাটেৰিছভা। 6 নম্বৰ, বিশ্বৰ সৰ্বপ্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? উত্তৰ মেৰিয়া এছলটেলা পাৰ্চন। 8 নম্বৰ, সৰ্বপ্ৰথম অস্কাৰ বঁটা লাভ কৰা চিনেমাখনৰ নাম কি? উত্তৰ উইংছ। 8 নম্বৰ, চিনেমাৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ অস্কাৰ বঁটা কেতিয়া প্ৰৱৰ্তন কৰা হয়? উত্তৰ 1927 চনত। 9 নম্বৰ, ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1935 চনত। 10 নম্বৰ, মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি কোনে দিছিল? উত্তৰ সুভাষ চন্দ্ৰ বসু। ধন্যবাদ। এনেধৰণৰ আন নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।